মই নাজানো অজিত ভূঞাৰ লগত কোনে কোনে যোগদান কৰিব দলটোত কোন আছে মই সেইটোকে সুধিছোঁ মইতো দুদিনমানৰ পৰা দেখিছোঁ লাচিত বৰদলৈ আজিকালি বটদ্ৰৱা থানতে জড়িত অজিত ভূঞা আছিলে আৰু এইটো আৰু কোনো মইতো নাভাবোঁ যে এইটো কিবা বিশেষ আপোনালোকে গধূলি নিউজত দিব কোন কোন তেওঁৰ লগত জইন কৰিব যোৱাকালি দিনটোত দলৰ এজন নেতাই মানে সামাজিক মাধ্যমত পোষ্ট এটা কৰিছে অখিল গগৈ ডাঙৰীয়াই বিজেপিৰ পৰা 20 কোটি টকাৰ ডিমাণ্ড কৰিছে আৰু কংগ্ৰেছৰ পৰা ডিমাণ্ড কৰিছে মানে যোনে বেছি দিয়ে সেইফালে যাব কি বুজাইছে মই বুজি পোৱা নাই আমাৰ পৰা 20 কোটি আৰু কংগ্ৰেছৰ পৰা কিমান ডিমাণ্ড কৰিছে 21 কোটি 20 কোটি বুলিয়ে পাইছে হ'ব মই নাজানো মোক লগ পোৱা নাই গতিকে মই নাজানো এইবিলাক মই ইমান কোটি টকাত সোমাব খোজা নাই আৰু মোৰ এইবিলাক কামেই ভাল এপইণ্টমেণ্ট লেটাৰ দিয়া উদ্যমিতা দিয়া এতিয়া মই গোৰেশ্বৰ যাওঁ উদ্যমিতা অভিযানৰ টকা বিতৰণ কৰিব গতিকে মোৰ এক্টিভিটি এইবিলাকে আৰু